গাঁওখনত সোনকালে ডাঙৰ বৰষুণ পৰিল। ৰাস্তাবোৰ পানীৰে ভৰি গ'ল। ৰাহুলে ভাবিলে, আজিৰ দিনটো স্কুল নাযাওঁ, বৰষুণত খেলিম। সেই বুলি ছাতি লৈ বাহিৰলৈ ওলাই গ'ল। হঠাতে দেখিলে গাঁওখনৰ পুৰণি বৰগছ তলত এজন বুঢ়া মানুহ থিয় হৈ আছে। বুঢ়া মানুহজনে ক'লে, বাপ, মোক অলপ ঘৰলৈ এৰি আহিবা নেকি? বৰষুণত খোজ কাঢ়িবলৈ অসুবিধা। ৰাহুলে অলপ ভয় পাইছিল, কিয়নো গাঁৱত কোৱা হৈছিল সেই বৰগছ তলত নেকি ভূত থাকে। কিন্তু সিহঁতে সাহস কৰি বুঢ়া মানুহজনক লৈ ঘৰলৈ গ'ল। ঘৰত পোৱাৰ পাছত বুঢ়া মানুহজনে হাঁহি ক'লে, তই ভাল মানুহ, এইটো তোৰ বাবে। তেওঁ এটা পুৰণি বাকচ দিলে। ৰাহুলে খুলি চালে, ভিতৰত টকা নাছিল, সোণো নাছিল, আছিল এটা চিঠি।